নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাই আছে 𝐵𝐢𝐝 ইউটিউব চেনেল। আজি তাত বহুত ধুনীয়া ট্ৰিক্স লৈছোঁ। এই ট্ৰিক্সটো আছে ইনষ্টাগ্ৰামৰ পৰা আহিছে। ইনষ্টাগ্ৰামৰ আপোনালোকৰ মই এটা নতুন ট্ৰিক্স শিকাম। সেই ট্ৰিক্সটো আপোনালোকে ইউজ কৰি আপোনালোকৰ যিবিলাক আপোনাৰ ফ্ৰেণ্ডক ফলোইং কৰিছিলে সেই ফলোইংখিনি আপোনালোকে আঁতৰাই দিব পাৰিব। একদম ৰিয়েল ট্ৰিক্স। মই এটা লাইভ প্ৰুফ দেখাম, পুৰা স্ক্ৰীন আপোনালোকে আঁতৰাই দেখাম। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইনষ্টাগ্ৰামৰ প্ৰথমতে আপোনালোকে ইনষ্টাগ্ৰামটো অ'পেন কৰি আছোঁ। আপোনালোকক মই দেখুৱাই দিছোঁ লাইভ প্ৰুফ মোৰ একাউণ্টটো ক্লিক কৰাৰ পিছত আপোনাৰ ফলোইং বুলি এটা অপশ্যন আহিব। 720 মোৰ আছে 726টা ফলোইং আছে। এই 726টা পৰা আপোনালোকে সেই ফলোইংবিলাক আপোনালোকে নিজৰ একাউণ্টৰ পৰা আপোনালোকে কেনেকৈ নাইকিয়া কৰিব, ডিলিট কৰিব পাৰে, আনফলো কৰিব পাৰিব। তেতিয়াহ'লে এখন সময় নিশ্চিত কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইনষ্টাগ্ৰামৰ আপোনালোকৰ ফলোইংখিনি আপোনালোকে যদি ডিলিট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ এটা এপ দৰকাৰ হ'ব। এই এপটো মই ডেছক্ৰিপশ্যনত দি থৈছে, আপোনালোকে তাত ডাউনলোড কৰিব। এইটো এপটো আপোনালোকে প্লে' ষ্ট'ৰত নাপাব। তেতিয়াহ'লে মই এপটোৰ নাম হৈছে ফলোৱাৰ্ছ এপটো আপোনালোকে অ'পেন কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াত আহিব। আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডটো আপোনালোকে ইয়াত মাৰি দিব ইনষ্টাগ্ৰামত। তাৰপিছত লগ ইন কৰি ল'ব। লগ ইন কৰাৰ লগে আপোনাৰ প্লিজ ৱেইট ল'ব, অকণমান টাইম ল'ব। ইমান টাইমো নলয়। এইটো এপ বহুত কামাল এপ হয় আৰু মই এইটো ইউজ কৰিব ভাল পাইছোঁ। মই আপোনালোকৰ কাৰণে আপোনালোকৰ ইউজ কৰিবলৈ কাৰণে আপোনালোকক মই এই ভিডিঅ'টো বনাই দিলোঁ। আৰু ইনষ্টাগ্ৰামত আপোনালোকৰ যিটো ফলোইংখিনি আপোনালোকে আঁতৰাই দিব পাৰিব। তেতিয়া আপোনালোকৰ যিবিলাক পইচা আপোনালোকৰ লিষ্ট আহি গ'ল। আপোনালোকৰ যিবিলাক আপুনি ফ'ল' কৰিছিলে সেই ফলোইংখিনি আপোনালোকে ইয়াত অলৰেডি আহি গৈছে। তাৰপিছত আপোনালোকে এতিয়া আনফল' কেনেকৈ কৰিব, মই আপোনালোকে আকৌ এবাৰ মই দেখুৱাই দিছোঁ। ইনষ্টাগ্ৰামটো অ'পেন কৰি দেখিলে হৈছে মোৰ ফলোইং আছে 726টা। তেতিয়ালৈকে মই আনফল' কৰি দেখুৱাম। আপোনালোকে আকৌ এইটো এপটোত যাব। এপটোত আপোনালোকৰ এটা তলত এটা অপশ্যন পাব। সেই অপশ্যনটো মই আপোনালোকক কাৰ চেণ্টাৰ দি দেখুৱাই দিছোঁ। য'ত আনফল' 10 ফ্ৰম মানে আপোনালোকে এইটো টেপ কৰিলে আপোনালোকৰ 10টা ফলোৱাৰ্ছ একেবাৰতে আমাৰ ইনষ্টাগ্ৰামৰ পৰা গুচি যাব। মই আপোনালোকক ডাইৰেক্ট লাইভ প্ৰুফ দেখুৱাম। মোৰ আছিলে 726টা। এতিয়া মই ডাইৰেক্ট আনফল' টপ 10 ফ্ৰম টপ টিপি দিম। টিপিটালৈকে আপোনালোকৰ এইটো অকণ ল'ডিং ল'ব। আপোনালোকৰ দেখিছে আনফল' হৈ আছে, গৈ আছে। দেখি আছে এতিয়া 40, অকণ ৱেইট কৰিব 50। আপোনাৰ অকণ টাইম লাগিবই আপোনাৰ আনফল' কৰোঁতে। আপোনাৰ 50 হৈছে, 50, 60, 70, 80, 90, 100 হোৱাৰ লগে আপোনালোকৰ যিবিলাক আপোনালোকৰ মোৰ 726টা আছিলে এতিয়া মই ইনষ্টাগ্ৰামত দেখুৱাই আপোনালোকৰ কিমান আছে। ইনষ্টাগ্ৰামটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰি অকণ ৰিফ্ৰেছ মাৰিছোঁ। ৰিফ্ৰেছ মাৰি 716টা আৰু মোৰ ভাগত 10টা গুচি গৈছে আনফল'। আপোনালোকে যদি এটাও নাইকিয়া কৰিব বিচাৰে সেনেকৈ আপোনালোকে কৰি থাকিব। 10টাকৈ আপোনালোকে কৰি থাকিব। আপোনালোকে ফলোইংখিনি আনফল' হৈ যাব। যদি মোৰ ভিডিঅ'টো আজি ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব। চেনেলটো প্ৰথমবাৰৰ কাৰণে আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ট্ৰিক্স, ইনষ্টাগ্ৰাম ট্ৰিক্স, ইউটিউব ৰিলেটেড টেক নিউজ আপোনালোকৰ সকলো ধৰণৰ ভিডিঅ' আমাৰ মোৰ চেনেলটো পাই থাকিব।